নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল বন্ধুসকল আপোনালোকক জনাই দিব বিচাৰিছো যে অসম সন্তান ৰিয়ান পৰাগে আকৌ এটা হটকীয় ইনিংস খেলিলে আজি ভিডিওটোত প্ৰথমে আমাৰ অসমৰ ৰিয়ান পৰাগৰ বাবে এটা লাইক হ'ব লাগে আৰু এনে ধৰণৰ খবৰ বাতৰিৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এনে ধৰণৰ ভিডিও বনাই যাবলৈ অনুপ্ৰেৰণা দি যাব বুলি আশা কৰিলো এতিয়া বলক ভিডিওটো আৰম্ভ কৰো গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ৰিয়ান পৰাগৰ বেটৰ জাতু অব্যাহত আছে জজ খেলপথাৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত মেচ এখন ৰিয়ান পৰাগে সুন্দৰ ইনিংস খেলে অপৰাজিত হটকৰ সহায়ত বাৰ্ড ক্ৰিকেট ক্লাবে গুৱাহাটী টাউন ক্লাবক 7 উইকেটত পৰাস্ত কৰে প্ৰথমে বেট ধৰি আকাশ সেনগুপ্তাৰ ৭৭ ৰানৰ সহায়ত গুৱাহাটী টাউন ক্লাবে নিৰ্ধাৰিত 20 অভাৰ 8 উইকেটত 166 ৰান কৰে বাৰ্ডৰ হৈ কৌশিক গিৰিয়ে 3টা আৰু ৰিয়ান পৰাগে 2টা উইকেট লাভ কৰে প্ৰত্যুত্তৰ ৰিয়ান পৰাগৰ 45 বলত অপৰাজিত 101 ৰানৰ সহায়ত বাৰ্ডে 14.3 অভাৰ 3টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ৰিয়ান পৰাগে ৰিয়ানৰ ইনিংছটোত আছিল 5টা 4 আৰু 11টা বিশাল ছিক্সাৰ বন্ধুসকল ভিডিও চাই কেনে পালে যদি ভাল পালে লাইক শেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম